নমস্কাৰ, মই ৰুমি হাজৰিকা সকলোকে মোৰ চেনেল ৰুমিছ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ খিচিৰি ৰেচিপিটো। এই ৰেচিপিটো বনাবলৈ বহুত সহজ, বেলেগ ৰেচিপিতকৈ খাবলৈ ভাল আৰু দেখিছে কিমান ধুনীয়া। যদি ভাল পায় এটা লাইক কৰিবচোন। প্ৰথমতে মই চব্জি লৈছোঁ, দেখিছে। তাৰপিছত এখন কেৰাহীত তেল ল'লোঁ, আধা চামুচ দিলোঁ গোটা জিৰা। তাৰপিছত ইলাচি দালচেনিকে ধৰি পেলাই আদা দিলোঁ আধা চামুচ, পিঁয়াজ দিছোঁ। ব্ৰাউন কালাৰ হোৱালৈকে, লাইট ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব। হোৱাৰ পিছত এই মছলা জিৰা, ধনিয়া আৰু হালধি অলপমান পানী দি পানীখিনি শুকুৱাই দিব। এতিয়া পাচলিখিনি দি দিয়ক। আপোনালোকৰ পচন্দ অনুসৰি পাচলি দিব। ঠাণ্ডাৰ দিন, পাচলিৰ দিন। যদি পাচলি ভাল পায় তেনেহ'লে যিমান মন যায় পাচলি দিব পাৰে। সোৱাদ অনুসৰি নিমখ দিম এইটো পইণ্টতে। আৰু খিচিৰিৰ সোৱাদ তেতিয়াহে বেছিকৈ আহে যেতিয়া আপোনালোকে বহুত বেছি পৰিমাণে পাচলি দিয়ে। বেলেগ বেলেগ ধৰণৰ 1 কাপ পানী দি মিডিয়াম ফ্লেমত দি 5 মিনিট ঢাকি ৰাখি ৰান্ধি 5 মিনিটৰ পিছত অলপ সিজিছে পাচলিখিনি। এতিয়া আপোনালোকে দিয়ক দালি, মগু দালিয়ে হওক বা মচুৰ দালিয়ে হওক দিব পাৰে। মই আধা কাপ মচুৰ দালি তিয়াই থৈছিলোঁ আধা ঘণ্টাৰ, সেইখিনি ধুই মেলি দি দিছোঁ 5 মিনিটৰ কাৰণে। ঢাকি দিলোঁ। 5 মিনিটৰ পিছত দেখিছে মচুৰ দালি ধুনীয়াকৈ সিজি গৈছে। সিজি যোৱাৰ পিছত আপোনালোকে দিব লাগিব আধা কাপ জহা চাউল দিছোঁ। যদি জহা চাউল নাই বেলেগ চাউলো দিব পাৰে। এতিয়া পানী আপোনালোকে 4ৰ পৰা 5 কাপ দি দিয়ক। দি মিডিয়াম ফ্লেমত দিব জুইটো। তাৰপিছত ঢাকি দিয়ক 10 মিনিটৰ কাৰণে। তাৰপিছত দেখিব ধুনীয়াকৈ সকলো সিজি গৈছে। বৰ ধুনীয়া চেণ্ট এটা ওলাইছে দালি পাচলিৰ পৰা সকলোৰে। আপোনালোকে সেইখিনি ল' ফ্লেমত ৰাখি দিয়ক 5 মিনিট। এখন বেলেগ কেৰাহীত তেল 1.5 চামুচ লৈ পাঁচফোৰণ, পিঁয়াজ, কেঁচা জলকীয়া আৰু শুকান জলকীয়া দিব। বহুত ধুনীয়া ফ্লেভাৰ আহিব। আধা চামুচ কাশ্মীৰী মিৰ্চ বা ৰঙা জলকীয়া গুড়ি দিব। অলপমান ভাজি সেইখিনি দি দিয়ক, খিচিৰিখিনি দি দিয়ক। অলপ লৰাই দিব। ল' ফ্লেমতে ৰাখি থ'ব খিচিৰিখিনি। এতিয়া তাত আপোনালোকে দিব লাগিব অলপ সৰহকৈ পিঁয়াজৰ পাত আৰু অলপ সৰহকৈ ধনিয়া পাত। এনেকৈ দি আপোনালোকে 2 পৰা 3 মিনিটমান ঢাকোন দি ৰাখি পেলাই এনেকৈ ঢাকোন দিব। তাৰপিছত ছুইচ অফ কৰি দিব। 5 মিনিটৰ পিছত দেখিছে ঠাণ্ডা হৈ গৈছে, পৰিমাণটোও বাঢ়ি গৈছে। 1 চামুচ ঘি দি দিব, দেশী ঘি। তাৰ ঠাণ্ডা হোৱাৰ পিছত আপোনালোকৰ খিচিৰি বহুত টেষ্টি খিচিৰি ৰেডি হৈ গৈছে। বহুত ভাল হয় খাবলৈ। এদিন আপোনালোকে বনাই চাবচোন। যদি আজি মোৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ।